আজি আহক আজি দেউতা তই ইয়াতে কিয় নাই মই ইয়াতে ফুটবল খেলি আছো ৰ মাইনা পিছে কুলিৰ মাত শুনি ইমান খদৰকৈ ক'ত দেউতা মানে কি কুলিৰ কথা কৈছা কি কুলি বুজি পোৱা নাই যিটো কুলিৰ পাখিৰ উৰি সদায় উৰি থাকা সেই কুলিটোৰ কথা কৈছো বুজিছ আহিব দে আজি সেই কুলি আজি ফুটবল খেলি আছো দেউতা মানে মানে কি মানে ভিতৰত যা আগফালে গ'লে সি পলাব পিছফালেদি যাই তাক ধৰিব লাগিব আজি ৰ ইমান দেৰি নকৰে ন ইমান দেৰি কিয় কৰিছে নিশ্চয় ডেকা সবুৰ আছে চাগে আচ্ছা ফকশন হ্যাঁ বাবু বাবু বাবা বল ভিতৰত যাম আছোন আহা নাই মানে একো নহয় আহাচোন আহা আহা বলা বলা দেউতা কি হৈছে আপোনাৰ মন মাৰি আছে যে না না এই মানুহ এজন আহিব তাকে ফোন কৰিছিল কোন মানুহনো সেইজন তোৰ যে মনটো ইমান বেয়া হৈ গ'ল গম পাবা ৰবা মাইনা আহি আছে আহা আহা দাদা চাওক মই নোৱাৰিম তাৰমানে আজি লাষ্ট টাইম অন্তিম আজি স্যাৰ চাওক মোক আৰু 2 মাহ সময় আপুনি দিয়ক মই আপোনাক ৰিকুৱেষ্ট কৰিছোঁ মই যেনেকৈ নহওক আপোনাক মই 2 মাহৰ ভিতৰত গোটেইখিনি ক্লিয়াৰ কৰি দিম নাই নাই 2 মাহ সময় ৰ'ব নোৱাৰিম তাৰমানে যিটো মোৰ প্ৰেছাৰ পাই আছোঁ ওপৰৰ ফালৰ পৰা সেইটো সময় মানে কি পাৰ হৈ গৈছে তোমাৰ
তুমি যদি অহাকালি দিব নোৱাৰা তোমাৰ ঘৰৰ মাটি চব নিলামী হৈ যাব। ছাৰ চাওক, আপুনি কিবা এটা কৰক, অকণমান সময় দিয়ক মোক। সেই মই ছোৱালীজনী লৈ এতিয়া ক'লৈ যাম আপুনি কওক। নাই মই নোৱাৰিম, মোৰ উপায় নাই আৰু। নাই নাই মই আহিছোঁ দিয়া। ছাৰ ওই তুমি টিউশন যাবি না যা এই জান তুমি এরকম কেটে দাও মত তো হবে তুই সব লিপু দাদা আছে কোন জানি বুঝা তোমাৰ কি কৰি আছে? আমি এনে টিউশন কথা আলোচনা কেছে বুঝা মই কোন ওলাই যাওঁ যা খেলা ওই এই লিপু দাদা কুকু মাজনী নাকান্দিবা, চব ঠিক হৈ যাব। তই এটা কাম কৰচোন, তই মাহাজনৰ তাৰ পৰা আছোন যাচোন। ক'ত যোৱা নিছা? মই ইয়াতে আছোঁ। নিবুদা কি হৈছে তোমাৰ? কিয় কান্দিছা তুমি? কান্দিছা কিয়? নিবুদা মানে মই আহোঁ ৰ'ব। নিছা পিছত কি যাব কবি, আনি দিম নহয়, বুজি পাইছ নে নাই? টেনশ্যন নলবি। অ এইটো কোন আহিছে অ? অ মানে কি লাগে? দাদা মানে দেউতাই পঠাইছিল। এতিয়া টকা লাগে ন? নাই নহ'ব নহ'ব নহ'ব। তোৰ দেউতাৰ তাত অলৰেডি বহুত টকা সোমাই আছে, মোৰ সেইকাৰণে কাম হোৱা নাই নহয়। যা 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 যা, নহ'ব ইয়াৰ পৰা নহয়, ন কি মাইনা? ক'ৰ পৰা কিবিলাক যে আহে। দেউতা কি হ'ব এতিয়া আমাৰ? আমি এতিয়া কি কৰিম? মাজনী কি হ'ব আৰু, কপালৰ লিখন যিটো হ'ব লগা আছে সেইটোতো হ'বই। মাজনী যোৱা, দৰ্জাখন খুলি দিয়া।
চোৱাচোন দুৱাৰ মুখত কোনোবা থৈ গৈছে চাওচোন কি হয় আছো মাজনী আহা মাজনী দেউতা তুমি আৰু টেনশ্যন ল'ব নালাগে ভগৱানে আমাক সহায় কৰিলে তোমাৰ সকলো ভাল খতম হৈ যাব মাজনী